হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ ভালেই আজি বতৰটো খুবেই ভাল খুব ৰ'দ দিছে চকু মেলিবই পৰা নাই আপোনালোকে ধৰিব পাৰিছে আজি যেহেতু বতৰটো ভাল হেহে ভাবিলো আজি ৰাবাব টেঙাকে খোৱা যাওক ঠাণ্ডা দিনত ৰ'দত বহি ৰাবাব টেঙা খাব আৰু ইটস অ্যামেজিং সো আজিনো মই ৰাবাব টেঙাটো কেনেদৰে খালো আপোনালোকৰ লগত শেয়াৰ কৰিম তেনেহলে বলক আজি ভিডিওটো আৰম্ভ কৰো ৰবাব টেঙাটো কাটি হয় মানে মই আপোনালোকক এই ৰবাব টেঙাৰ কিছু উপকাৰিতাৰ বিষয়ে কৈ দিওঁ ৰবাব টেঙাত ভিটামিন সি ভিটামিন এ ভিটামিন বি কমপ্লেক্স জিংক আৰু আইৰণ ভৰপূৰ মাত্ৰাত পোৱা যায় ৰবাব টেঙা আমাৰ স্কিনৰ কাৰণে আমাৰ চুলিৰ কাৰণে আৰু গোটেই শৰীৰটোৰ কাৰণে খুবেই ভাল মই আপোনালোকক প্ৰথমতে সৌন্দৰ্য ভালে ৰাখিবৰ কাৰণে ৰবাব টেঙানো কেনেকৈ ভাল সেই বিষয়ে কৈ আছো শুনক ৰবাব টেঙা খালে আমাৰ ছালত বয়সৰ চাপ নপৰে কিয়নো ৰবাব টেঙাত আছে ভিটামিন সি আৰু এন্টিঅক্সিডেন্ট তত্ত্ব এই দুই তত্ত্ব আমাৰ ছালত অকালতে পৰা বয়সৰ চাপ দূৰ কৰে চুলিৰ সৌন্দৰ্য বৃদ্ধিৰ কাৰণেও এই টেঙা খুবেই ভাল কাৰণ এই টেঙাত পোৱা যায় ভিটামিন এ ভিটামিন বি কমপ্লেক্স ভিটামিন সি আৰু জিংক এই গোটেইবোৰ তত্ত্বই আমাৰ চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰে আৰু এই টেঙা যদি আমি মাজে সময়ে খাই থাকিব পাৰো তেতিয়া আমাৰ চুলিৰ উফি সমস্যাও দূৰ হয় যদি আপোনালোকৰ ছালত হালমইনাৰ সমস্যা আছে তেতিয়া হলে আপোনালোকে ৰবাব টেঙা খাব ৰবাব টেঙা খালে আমাৰ স্কিনৰ যিখিনি অতিৰিক্ত তেল সেই তেলখিনি কমাই আমাৰ ছালত হালমইনাৰ সমস্যা নোহোৱাত সহায় কৰে আৰু ই আমাৰ ছালত হোৱা কলা দাগ হাইপাৰ পিগমেন্টেশন আদি সমস্যাও দূৰ কৰে এতিয়া কওকনক আমাৰ গোটেই শৰীৰটোৰ কাৰণে ৰবাব টেঙা কেনেদৰে ভাল সৰু কালত ল'ৰা-ছোৱালীবিলাকৰ খুব বেছিকৈ কৃমি পেলুৰ সমস্যা হোৱা দেখা যায় এই কৃমি পেলুৰ সমস্যা দূৰ কৰিবৰ কাৰণে সৰু ল'ৰা-ছোৱালীবিলাকক আপোনালোকে ৰবাব টেঙা খুৱাব ৰবাব টেঙাত ভিটামিন সি থকাৰ বাবে ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে লগতে ই শৰীৰৰ হজমি শক্তি বৃদ্ধি কৰে আমাক ভোক লগোৱাটো সহায় কৰে ৰবাব টেঙাৰ জিমবোৰে আহৰ দৰে কাম কৰে হেহে এই টেঙা খালে আমাৰ পেট সাফা হয় আমাৰ মেদবহুলতাও দূৰ হয় আমাৰ শৰীৰৰ ৰক্তহীনতাও দূৰ হয় আৰু আমাৰ পেটত হোৱা পাথৰ বা কিডনিত হোৱা পাথৰো দূৰ হয় ৰবাব টেঙা গুছোৱা হৈ গল আৰু ইয়াৰ জিমখিনিও ওলোৱা হৈ গল এতিয়া মই ইয়াত দিম মান ধনিয়া মোৰ ওচৰত ধনিয়া নাই হেহে মই ইয়াত মান ধনিয়াকে দিছো তাৰ পিছতে মই ইয়াত দুটা জলকীয়া ভালদৰে কুটি দিছো আৰু নিমখ সানি লোৱাৰ পিছত ৰবাব টেঙা খাবলৈ ৰেডি হৈ গল এই ৰবাব টেঙা দেখি বাৰু কাৰ লোভৰ পানী ওলাইছে মোৰ কিন্তু সঁচাকৈ লোভৰ পানী ওলাই গৈছে দেই মই ৰখিবই পৰা নাই আৰু ঠাণ্ডা দিনত ৰ'দত বহি ৰবাব টেঙা খোৱাৰ কিন্তু মজাই বেলেগ তেনেহলে বলক জলদি মই এই ৰবাব টেঙা খাই